এটা চোৱা আমি কি হয় প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্য পৰিবহনৰ বিষয়ে আমি পঢ়ি আছিলোঁ আৰু তাত আমি প্ৰথমে পঢ়ি আছিলোঁ প্ৰাণীৰ পৰিবহনৰ কথা আৰু পানীৰ পৰিবহনত আমি ধমনীৰ দীৰ্ঘছেদলৈকে আমি পঢ়িলোঁ তাৰ পাছত আছিলে হৃদযন্ত্ৰৰ কথা এতিয়া কি হয় মানুহৰ আৰু পক্ষীৰ হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত হয় হেতু মই তোমালোকক আগতে কৈছিলোঁ সম্ভৱ যে প্ৰাণীভেদে কি হয় হৃদযন্ত্ৰৰ কোঠালি সংখ্যা বেলেগ বেলেগ কাবাৰ 2টা থাকে কাবাৰ 3টা থাকে কিন্তু মানুহ আৰু পক্ষীৰ ক্ষেত্ৰত 4টা থাকে কাৰণ ইহঁতে উষ্ণ ৰক্তি মানে এটি গৰম তেজৰ প্ৰাণী এহঁতৰ দেহৰ উষ্ণতাটো কি হয় পৰিৱেশে নিয়ন্ত্ৰণ নকৰে নিজে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় গতিকে এনেকুৱাবিলাক প্ৰাণীৰ ক্ষেত্ৰত কি হয় হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত থাকে যাতে কাৰ্বন ডাই অক্সাইড থকা তেজখিনি আৰু অক্সিজেন থকা তেজখিনি দুইখিনি একেলগ হ'ব নোৱাৰে কাৰণ একেলগ হ'লে কি হয় ইহঁতৰ মৃত্যু হ'ব পাৰে সেইকাৰণে হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত হয় আৰু এই 4টা কোঠালি হ'ল বাওলিন্দ সুলিন্দ বাওনিলয় সুনিলয় সেই 4টাই হ'ল হৃদযন্ত্ৰৰ কোঠালি এতিয়া কি হয় শৰীৰৰ বিভিন্ন অংশৰ পৰা অশুদ্ধ তেজ মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি পেলাই বাওনিলয়ত আহি পেলাই সুনিলয়ত জমা হয়হি জমা হয়হি এইটো নিলয় নহয় এইটো অলিন্দ হ'ব মানে নিলয় হ'ব এইটো অলিন্দ হ'ব ময়ো পাহৰিছোঁ ৰ'বা বাৰু কি হয় প্ৰথমে শৰীৰৰ বিভিন্ন অংশৰ পৰা অশুদ্ধ তেজ আহি পেলাই সুনিলয়ত জমা হয় বুলি কৈছে ঠিক একেটা সময়তে হাওঁফাওৰ পৰা বিশুদ্ধ তেজ মানে অক্সিজেনযুক্ত তেজ গৈ পেলাই কি হয় ক্লোম শিৰাৰে গৈ পেলাই বাওনিলয়ত জমা হয় আৰু ইয়াৰ পাছতেই তেজেৰে পূৰ্ণ অলিন্দ দুটাৰ সংকোচন হয় এই বস্তুটো ইয়াত উল্টাকে লিখিলে গম পোৱা নাই ভুলকৈ লিখিলে কথাটো পিছৰটোকো বেলেগকৈ লিখিছে আগৰটোকো বেলেগকৈ লিখিছে আচলতে কি হয় সিহঁতি নিলয়ত প্ৰথমে নোসোমায় প্ৰথমে সেই অলিন্দত সোমায়হি এইটো তোমালোকে কাৰেকশ্যন কৰি লোৱা কাটি পেলাই ওপৰত লিখি লোৱা অলিন্দ বুলি প্ৰথমে কি হয় প্ৰথমে অশুদ্ধ তেজখিনি আহি পেলাই সুঅলিন্দত জমা হয়হি আৰু ঠিক একেটা সময়তে হাওঁফাওৰ পৰা বিশুদ্ধ তেজ গৈ পেলাই বাওলিন্দত জমা হয় কথাটো বুজি পালা নহয় আমাৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা অহা অশুদ্ধ তেজ মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি আহি পেলাই হাওঁফাওৰ সুঅলিন্দত আহি পেলাই প্ৰথমে জমা হয়হি আৰু ঠিক একেটা সময়তে আমাৰ হাওঁফাওৰ পৰা বিশুদ্ধ তেজ মানে অক্সিজেনযুক্ত তেজ ক্লোম শিৰাৰে গৈ পেলাই বাওলিন্দত জমা হয় তাৰপিছত কি হয় তেজেৰে পূৰ্ণ অলিন্দ দুটাৰ সংকোচন ঘটে মানে কোচ খাই যায় সংকোচন ঘটি পেলাই কি হয় তেজ অলিন্দৰ পৰা নিলয়লৈ যায় নিলয় দুটা তাৰ তলত থাকে সেই নিলয়লৈ গতি কৰে সুঅলিন্দৰ পৰা অশুদ্ধ তেজ সুনিলয়লৈ আৰু বাওলিন্দৰ পৰা বিশুদ্ধ তেজ বাওনিলয়লৈ গতি কৰে এতিয়া বুজি পালা এনে প্ৰথমে লিখোতে বস্তুটো ভুলকৈ লিখিলে সেইকাৰণে এনেকুৱা খেলি মেলিখন হ'ল প্ৰথমে আহি পেলাই কি হয় নিলয়ত নোসোমায় প্ৰথমে অলিন্দত সোমায় অশুদ্ধ তেজখিনি সোমায় সুঅলিন্দত আৰু বিশুদ্ধ তেজখিনি সোমায় মানে অক্সিজেনযুক্ত তেজখিনি সোমায় বাওঁ অলিন্দত তাৰপিছত অলিন্দকেইটাৰ সংকোচন ঘটে সংকোচন ঘটি পেলাই কি হয় নিলয়লৈ গতি কৰে অশুদ্ধ তেজখিনি সুনিলয়লৈ যায় বিশুদ্ধ তেজখিনি বাওনিলয়লৈ যায় ইয়াৰ ঠিক পিছতেই নিলয়ৰ সংকোচন ঘটে তাৰপিছত নিলয়লৈ যোৱাৰ পিছত কি হয় নিলয়ৰ সংকোচন হৈ পেলাই কি হয় নিলয়ৰ অশুদ্ধ তেজ ক্লোম ধমনীৰে আকৌ হাওঁফাওলৈ যায় সুনিলয় তাৰপিছত নিলয়কেইটাত সোমোৱাৰ পিছত কি হয় নিলয়কেইটাৰ সংকোচন হৈ পেলাই সুনিলয়ত যি অশুদ্ধ তেজ সোমাইছিলে
সেই অশুদ্ধ তেজ কি হয় ক্লুম ধমনীৰে হাওঁফাওলৈ যায় বাওঁ নীলৰ যি বিশুদ্ধ তেজ আছিলে সেই বাওঁ নীলৰ বিশুদ্ধ তেজখিনি কি হয় প্ৰধান ধমনীৰে দেহৰ বিভিন্ন স্থানত সঞ্চিত হয় তেজৰ একমুখী প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে অলিন্দ আৰু নিলয়ৰ মাজত ৰন্ধ্ৰবোৰ কপাতযুক্ত হয় কপাত মানে হ'ল ভাল্ভ মানে কি হয় যিটো এফালে খোল খায় সেইকাৰণে তেজ এবাৰ পাৰ হৈ যোৱাৰ পিছত আকৌ আগৰ অৱস্থাটোলৈ ঘূৰি আহিব নোৱাৰে মানে এটা কোঠালিৰ পৰা পিছৰ কোঠালিলৈ গুচি যোৱাৰ পিছত আকৌ আগৰ কোঠালিটোলৈ তেজ উভতি আহিব নোৱাৰে সেইকাৰণে আমি যেনেকৈ তেনেকৈ জিতি কৰি থাকিব পাৰোঁ নহ'লে এনেকুৱা হ'লহেঁতেন কোনোবা এটা সময়ত আমি মূৰটোৰ তলেদি ভৰিকেইটা ওপৰলি দিলে তেজ আহি পেলাই মুখেদি ওলাই গ'লগৈ সেয়া কপাতযুক্ত হয় তাৰপিছত কি কৈছে চোৱা সংকোচন আৰু প্ৰসাৰণৰ ফলত হৃদযন্ত্ৰই এটি পাম্পৰ দৰে কাম কৰে হৃদযন্ত্ৰৰ সংকোচনে তেজৰ ওপৰত চাপৰ সৃষ্টি কৰে তেজ দ্ৰুতগতিত ধমনীৰে দেহৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয় সংকোচন আৰু প্ৰসাৰণৰ ফলত কি হয় হৃদযন্ত্ৰটো এটা পাম্পৰ নিচিনা হৈ যায় আৰু পাম্পৰ ফলত কি হয় হৃদযন্ত্ৰৰ সংকোচনে তেজৰ ওপৰত এটা চাপ সৃষ্টি কৰে আৰু এই চাপটোৰ কাৰণে কি হয় তেজ দ্ৰুতগতিত মানে খুব খৰকৈ দেহৰ বিভিন্ন অংশলৈ ধমনীৰ দ্বাৰা প্ৰবাহিত হয় প্ৰবাহমান তেজে ধমনীৰ বেৰৰ ওপৰত যি চাপ সৃষ্টি কৰে তাকে ৰক্তচাপ বোলে আমি যে কেতিয়াবা কোৱা শুনিছা চাগে ব্লাড প্ৰেছাৰৰ কথা কৈ যে বোলে কাৰোবাৰ হাই প্ৰেছাৰ আছে কাৰোবাৰ ল' প্ৰেছাৰ আছে যে সেই ব্লাড প্ৰেছাৰ হ'ল এইটোৱেই সেইটো তোমালোকে আণ্ডাৰলাইন কৰি থোৱা যে প্ৰবাহমান তেজে ধমনীৰ বেৰৰ ওপৰত যি চাপ সৃষ্টি কৰে তাকেই ৰক্তচাপ বোলে এই লাইনটো আণ্ডাৰলাইন কৰি থোৱা এটা গম পালা ৰক্তচাপ বা ব্লাড প্ৰেছাৰ কাক কয় তাৰপিছত কৈছে যে হৃদযন্ত্ৰৰ সংকোচনে এইটো চিষ্টল বুলি কয় তেজৰ ওপৰত অধিক বল প্ৰয়োগ কৰে আৰু ৰক্তচাপ অধিক থাকে ইয়াক চিষ্টলিক ৰক্তচাপ বুলি কোৱা হয় এইবোৰ আণ্ডাৰলাইন কৰি যোৱা এইবোৰ ইম্পৰ্টেণ্ট কথা আহিব পৰীক্ষাত বা নাহিলেও জানিব লাগে কিন্তু আহিব এইবোৰ কাৰণ অহাৰ সম্ভাৱনাই খুব বেছি কিন্তু নাহিলেও জানি থোৱাটোতো একো আপত্তি নাই গতিকে এইবোৰ আণ্ডাৰলাইন কৰি পেলাই মনত ৰাখিবা এইটো কি হয় চিষ্টলিক ৰক্তচাপ বুলি কয় মানুহৰ স্বাভাৱিক চিষ্টলিক ৰক্তচাপ হ'ল 120 মিলিমিটাৰ HG মানে হ'ল মাৰ্কিউৰি সেই প্ৰেছাৰ জোখা যন্ত্ৰটো যিডাল কাটা থাকে য'ত জোখা হয় যিডাল মাপৰ স্কেলডাল থাকে সেই তাৰ ভিতৰত পাৰা ভৰাই থোৱা থাকে পাৰা নাম শুনিছা নাই আগতে পাৰা বা মাৰ্কিউৰি বুলি কয় সেইটো এটা ধাতু হয় সেই ধাতুটো পাৰা ধাতুটো তাত সোমাই থোৱা থাকে সেইকাৰণে কি হয় ইয়াক 120 mm মাৰ্কিউৰি বুলি কৈছে বা পাৰা বুলি কৈছে সেইটো হ'ল স্বাভাৱিক চিষ্টলিক ৰক্তচাপ এইখিনিলৈকে নৰ্মেল ইয়াতকৈ বেছি হ'লেই হাই প্ৰেছাৰ হৃদযন্ত্ৰৰ প্ৰসাৰণে যিটোক ডায়ষ্টল বুলি কয় হৃদযন্ত্ৰৰ প্ৰসাৰণে কি হয় ৰক্তচাপ হ্ৰাস কৰে ইয়াক ডায়ষ্টলিক ৰক্তচাপ বুলি কোৱা হয় আৰু মানুহৰ স্বাভাৱিক ডায়ষ্টলিক ৰক্তচাপ হ'ল 80 mm মাৰ্কিউৰি বা পাৰা এইকেইটা আণ্ডাৰলাইন কৰি থোৱা এইকেইটা লিখিবলৈ আহিবই পৰীক্ষাত এইকেইটা আহিবই লিখিবলৈ গতিকে এইকেইটা আণ্ডাৰলাইন কৰি থৈ দিয়া গতিকে এতিয়া কি গম পালোঁ যে এজন সাধাৰণ বা সুস্থ ব্যক্তিৰ কাৰণে ৰক্তচাপ ওপৰত হ'লে মানে চিষ্টলিক ৰক্তচাপ হ'ব লাগিব 120 আৰু ডায়ষ্টলিক ৰক্তচাপ হ'ব লাগিব 80 এইটোৱে সীমা সেইকাৰণে কি হয় স্বাভাৱিক ৰক্তচাপক 120/80 বুলি কয় যদি ওপৰতো 120 আৰু তলতো 80 থাকে তেনেহ'লে প্ৰেছাৰ নৰ্মেল যদি তাতকৈ কম থাকে তেনেহ'লে ল' প্ৰেছাৰ বেছি থাকিলে হাই প্ৰেছাৰ 120তকৈ বাঢ়ি গ'লে হাই প্ৰেছাৰ 80তকৈ কমি গ'লে ল' প্ৰেছাৰ হৃদস্পন্দন দ্ৰুত হ'লে নাইবা ধমনীবোৰ অন্তৰ্ভাগ সংকীৰ্ণ হ'লে ৰক্তচাপ বৃদ্ধি হয় উচ্চ ৰক্তচাপ হৃদযন্ত্ৰৰ বাবে অনিষ্টকাৰক কেতিয়াবা যে প্ৰেছাৰ ষ্ট্ৰ'ক হয় বুলি কয় যে সেইটো প্ৰেছাৰ ষ্ট্ৰ'ক উচ্চ ৰক্তচাপৰ কাৰণে হয় এটা বুজি পালা কথাটো
তাৰপিছত চোৱা হৃদযন্ত্ৰৰ সংকোচন আৰু প্ৰসাৰণ এটা নিৰ্দিষ্ট ছন্দত হৈ থাকে সংকোচন আৰু প্ৰসাৰণ এটা নিৰ্দিষ্ট ছন্দত হৈ থাকে মানে কি হয় এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হৈ থাকে মানে এটা নিৰ্দিষ্ট সময় দাও যেটো আমি একক সময় বুলি কওঁ এতিয়া তোমালোকে পাইছা না ক'ব নোৱাৰো কিন্তু আগৰ ক্লাছবোৰত ওপৰৰ ক্লাছবোৰলে পাবাগে একক সময় বুলি কয় যে নিৰ্দিষ্ট সময় ধৰা 1 সেকেন্ড 1 মিনিট 1 ঘণ্টা তেনেকৈ আমি যদি জুখো বোলে 1 সেকেন্ডৰ মূৰে জুখিছো তেনেহলে হেতু 1 সেকেন্ডটো হল একক সময় বা 1 মিনিটৰ কাৰণে জুখিলে 1 মিনিটটো 1 ঘণ্টাৰ কাৰণে জুখিলে 1 ঘণ্টাটো হে তেনেকুৱা হেতুকে কি বুলি কয় নিৰ্দিষ্ট সময় এটা হৃদস্পন্দনটো কি হয় হৃদযন্ত্ৰৰ সংকোচন প্ৰসাৰণো এটা নিৰ্দিষ্ট ছন্দত হৈ থাকে মানে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হৈ থাকে ইয়াকে হৃদস্পন্দন বুলি কোৱা হয় হাৰ্টবিট সংকোচন আৰু প্ৰসাৰণৰ লগত সম্বন্ধ ৰাখি হৃদযন্ত্ৰৰ কপাটবোৰ খোল খায় আৰু বন্ধ হয় কপাটবোৰৰ বন্ধ সশব্দে হয় আৰু আমি হৃদস্পন্দনৰ শব্দ শুনা পাওঁ হেকানে বুকুখনত কাণখন লগাই চালে তোমালোকে হৃদস্পন্দন শুনিবলৈ পাবা ধক 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 কৰি থাকে কেতিয়াবাটো বেছিকৈ ভয় খালে তো এনেও শুনিবলৈ পোৱা যায় এজন সুস্থ মানুহৰ প্ৰতি মিনিটত প্ৰায় ৭২ বাৰ হৃদস্পন্দন হয় হেতু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা এজন সুস্থ মানুহ ৰোগী কথা কোৱা নাই এজন সুস্থ মানুহৰ প্ৰতি মিনিটত কি হয় মানে ৬০ সেকেন্ডত ৭২ বাৰ হৃদস্পন্দন হয় চিকিৎসকে ষ্টেথোস্কোপৰ নামৰ এবিধ সঁজুলিৰে হৃদস্পন্দনৰ শব্দ শুনি হৃদযন্ত্ৰৰ অৱস্থাৰ কথা জানিব পাৰে ডক্টৰে যে কাণত লগাই থৈ এটা লিখা নাই এই কাষত আঁকি থোৱা আছে হৈডালৰ সহায়ত কি হয় হৃদস্পন্দন শুনি পেলাই সুস্থ নে অসুস্থতাক বুজ লয় এটা হেৰি দেখা যায় চোৱা চিত্ৰ এটাত যে সোঁহাতৰ মধ্যমা আৰু তৰ্জনী আঙুলি বাম হাতৰ মণিবন্ধনৰ তলৰ ফালে মানে এই সৰু গাঁঠিটো তলত বা ভিতৰৰ ফালে যেনেকৈ আমি ৰাখোঁ যদি ৰাখোঁ তেতিয়া কি দেখিম যে নিয়মিত ধপধপনি এটা অনুভৱ কৰিম আৰু এই ধপধপনি বা স্পন্দনকে কি বুলি কয় নাড়ী স্পন্দন বা পালস বুলি কয় কেতিয়াবা যে মানুহ পালস চেক কৰে যদি পালসটো নাপায় তেতিয়া মৃত বুলি মানে মৰিলে বুলি ঘোষণা কৰে ধমনীয়েদি তেজ প্ৰবাহিত হোৱা বাবেই তেনে হয় 1 মিনিটত হোৱা নাড়ী স্পন্দনক নাড়ী স্পন্দনৰ হাৰ বুলি কোৱা হয় এই সাধাৰণতে ৭২ পৰা ৮০ মাজত হ'ব পাৰে শৰীৰৰ আন কোনো কোনো অংশ নাড়ী স্পন্দন শুনিবলৈ পোৱা যায় বিচাৰি উলিওৱা এতিয়া আহিলে প্ৰাণীৰ ৰেচন এটা ৰেচন কাক কয় গম পোৱা ৰেচন মানে হ'ল যে আমাৰ শৰীৰত যিবোৰ অলাগতিয়াল পদাৰ্থৰ সৃষ্টি হয় যেনে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ যিবোৰ আমি পাচাবৰ সহায়ত উলিয়াই দিওঁ তেনেকুৱা কি হয় আমাৰ দেহত যিবোৰ মানে বহুত ধৰণৰ অলাগতিয়াল পদাৰ্থৰ সৃষ্টি হয় যিবোৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক বা বেয়া গতিকে সেই বস্তুবোৰ আমাৰ দেহৰ পৰা উলিয়াই দিয়াটো খুব প্ৰয়োজন আৰু যিটো প্ৰসেস বা যিটো প্ৰক্ৰিয়াৰ দ্বাৰা এই বস্তুখিনি বাহিৰলৈ উলিয়াই দিয়া হয় হেতুকে প্ৰাণীৰ ৰেচন বুলি কয় এতিয়া চোৱা আমাৰ দেহত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে এইবোৰ হ'ল বিপাকীয় ক্ৰিয়া এইবোৰ বিষয়ে তোমালোকে ওপৰৰ ক্লাছত ভালকৈ পাবা এই বিক্ৰিয়াসমূহত উৎপাদিত বহুবিধ দ্ৰব্য আমাৰ বাবে অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক এইবোৰ হ'ল বৰ্জিত দ্ৰব্য এইবোৰ আমাৰ দেহৰ পৰা উলিয়াই দিয়াটো মানে আমাৰ আটাইতকৈ প্ৰয়োজন এটা যি প্ৰক্ৰিয়াত বিপাকত সৃষ্টি হোৱা অলাগতিয়াল দ্ৰব্যবোৰ আঁতৰাই পঠোৱা হয় তাকে ৰেচন বোলে হেতু আন্ডাৰলাইন কৰা
যে যি প্ৰক্ৰিয়াত বিপাকত সৃষ্টি হোৱা অলাগতিয়াল দ্ৰব্যসমূহ আঁতৰাই পঠোৱা হয় তাকে ৰেচন বোলে। আৰু যি অংগই ৰেচন কাৰ্য সম্পন্ন কৰে সি হ'ল ৰেচন অংগ। ৰেচন অংগ আৰু সহযোগী অংগসমূহে প্ৰাণীৰ ৰেচন তন্ত্ৰ গঠন কৰে। এতিয়া যি অংগৰ দ্বাৰা ৰেচন কাৰ্য সম্পন্ন হয় তাক ৰেচন অংগ বুলি কয়। প্ৰাণীৰ পৰা বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ উৎপন্ন হয়, যেনে শ্বসনত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এই শ্বসন অংগৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড বৰ্জিত কৰে। প্ৰাণীৰ প্ৰধান বৰ্জিত দ্ৰব্যসমূহ হ'ল নাইট্ৰজেন জাতীয় দ্ৰব্য, যেনে এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড। এইবোৰ আণ্ডাৰলাইন কৰি যোৱা। অতি সৰল প্ৰাণীবোৰ যেনে এমিবা, হাইড্ৰা আদি ব্যাপন প্ৰক্ৰিয়াত বৰ্জিত দ্ৰব্যসমূহ বাহিৰলৈ উলিয়াই পঠায়। ইহঁতৰ কোনো ৰেচন তন্ত্ৰ নাই। কিন্তু আন অমেৰুদণ্ডী প্ৰাণীত বিভিন্ন ধৰণৰ ৰেচন অংগ থাকে। আৰু মেৰুদণ্ডী প্ৰাণীৰ ৰেচন অংগ হ'ল এযোৰ বৃক্ক, যিটো আমি কিডনী বুলি কওঁ। সেই কিডনীয়ে হ'ল ৰেচন অংগ। তাৰ দ্বাৰা কি হয়, বৰ্জিত পদাৰ্থখিনি বাহিৰলৈ উলিয়াই পঠিওৱা হয়। প্ৰত্যেক প্ৰাণীৰে বেলেগ বেলেগ থাকে। এতিয়া এমিবা, হাইড্ৰা এইবোৰ যিবোৰ এককোষী প্ৰাণী সেইবোৰে গাৰ ছালে দিয়ে বাহিৰলৈ উলিয়াই পঠিয়ায়। তাৰপিছতে আহিলে মানুহৰ ৰেচন। মানুহে হাওঁফাওঁৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড বৰ্জিত পদাৰ্থৰূপে আঁতৰাই পঠিয়াই দিয়ে। অতিৰিক্ত পানী, লৱণ আৰু অতি কম পৰিমাণৰ ইউৰিয়া ঘামত আমি বৰ্জন কৰোঁ। এতিয়া মানুহৰ ৰেচননো কি চোৱা। মানুহে কি হয়, হাওঁফাওঁৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড বৰ্জিত পদাৰ্থ হিচাপে দেহৰ বাহিৰলৈ উলিয়াই পঠিয়ায়। আৰু বাদ বাকী যি পানী, লৱণ আৰু ইউৰিয়া থাকে সেইখিনি ঘামত কিছু পৰিমাণে বৰ্জন কৰে। মানুহৰ ৰেচন তন্ত্ৰ এযোৰ বৃক্ক, আণ্ডাৰলাইন কৰি যোৱা। মানুহৰ ৰেচন তন্ত্ৰ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা মূত্ৰ পথেৰে গঠিত। আমাৰ প্ৰধান ৰেচন দ্ৰব্য হ'ল ইউৰিয়া। এই কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া সংযুক্ত হৈ সৃষ্টি হয়। তেজে বৰ্জিত দ্ৰব্যসমূহ বৃক্কলৈ পৰিবহণ কৰে। এতিয়া আমাৰ শৰীৰত যিবোৰ বৰ্জিত পদাৰ্থ সৃষ্টি হয় সেইবোৰ তেজে কঢ়িয়াই আনি কি হয়, বৃক্কত এৰি দিয়েহি। যিখিনি মানে নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ সেইখিনি বৃক্কত এৰি দিয়ে। একোটা বৃক্ক অসংখ্য নেফ্ৰনেৰে গঠিত। আৰু নেফ্ৰন হ'ল বৃক্কৰ গঠনগত আৰু কাৰ্যগত একক। বৃক্কত তেজ পৰিশোধিত হয়। বিভিন্ন দ্ৰব্যসমূহ পৰিস্ৰাৱন প্ৰক্ৰিয়াত তেজৰ পৰা পৃথক হয়। প্ৰয়োজনীয় দ্ৰব্যসমূহ পৰিশ্ৰুততাৰ পৰা তেজে পুনৰ শোষণ কৰি লয়। অৱশ্যে পানীত দ্ৰৱীভূত বৰ্জিত দ্ৰব্যসমূহ মূত্ৰ হিচাপে বৃক্কৰ পৰা মূত্ৰনলীৰে আহি মূত্ৰাশয়ত জমা হয়, যিখিনি পাছত আমি কি হয়, পাচাবত উলিয়াই দিওঁ। ভালকৈ চাই যাবা দেই। স্তন্যপায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘণ্টাত প্ৰায় 180 লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰুত কৰে। যিবোৰ স্তন্যপায়ী প্ৰাণী যেনে আমি কি হয়, 24 ঘণ্টাত 180 লিটাৰ তৰল পদাৰ্থ কি হয়, ফিল্টাৰ কৰোঁ। ইয়াৰ পৰা প্ৰায় 178.5 লিটাৰ জলীয় পদাৰ্থ তেজে পুনৰ শোষিত কৰে। মানে 178.5 লিটাৰ তেজে আকৌ শুহি লয়। আৰু যি 1.5 লিটাৰ থাকে সেই 1.5 লিটাৰ জলীয় কি হয়, ৰেচন পদাৰ্থ প্ৰস্ৰাৱৰ ৰূপে দেহৰ পৰা ওলাই যায়। আমি প্ৰস্ৰাৱত সেই 1.5 লিটাৰ উলিয়াই দিওঁ। তাৰে কিছুমান ঘামতো গুচি যায়। ৰোগ সংক্ৰমণৰ বাবে বা আঘাত পালে কেতিয়াবা ব্যক্তিবিশেষৰ বৃক্কৰ কাৰ্যক্ষমতা লোপ পাব পাৰে। অৰ্থাৎ বৃক্ক বিকল হয় আৰু বৰ্জিত দ্ৰব্যসমূহ তেজত জমা হ'বলৈ আৰম্ভ কৰে। এনে অৱস্থাত কৃত্ৰিম বৃক্কৰ দ্বাৰা সময়ে সময়ে তেজৰ পৰিশোধন কৰিবলগীয়া হয়। এনে পৰিশোধন কৰা প্ৰণালীক অপোহন বোলে বা ডাইলেচিছ বুলি কয়। এজন প্ৰাপ্তবয়স্ক মানুহে 24 ঘণ্টাত 1 পৰা 1.8 লিটাৰ প্ৰস্ৰাৱ ত্যাগ কৰে। প্ৰস্ৰাৱত 95% পানী
2.5% ইউৰিয়া আৰু 2.5% আন বৰ্জিত দ্ৰব্য থাকে এইবোৰ আণ্ডাৰলাইন কৰি থোৱা তাৰপিছত আহিলে আমি ঘামু কিয় আমাৰ শৰীৰৰ পৰা ঘামৰ মাধ্যমত কেতবোৰ অলাগতিয়াল দ্ৰব্য ওলাই যায় গৰমৰ দিনত ঘাম বেছিকৈ ওলায় ছালত থকা ঘৰ্ম ঘণ্টিবোৰে এই কাৰ্যত সহায় কৰে এতিয়া আমাৰ ছালত যিবোৰ ঘৰ্ম গ্ৰন্থি থাকে মানে ঘাম ওলাবৰ কাৰণে যিবোৰ গ্ৰন্থি থাকে বা সৰু সৰু বিন্ধা থাকে সেইবোৰৰ সহায়েৰে কি হয় ঘামবোৰ দেহৰ পৰা বাহিৰলৈ ওলাই আহে ঘামৰ সৈতে নিমখো ওলোৱাৰ বাবে গৰমৰ দিনত পিন্ধা কাপোৰত বগা দাগ বহে এটা ঘামৰ সৈতে কি হয় নিমখ ওলায় সেইকাৰণে কাপোৰত চেকা লাগে ঘামে শৰীৰটো ঠাণ্ডা হোৱাত সহায় কৰে আৰু ঘমাৰ পিছত কি হয় আমাৰ শৰীৰটো ঠাণ্ডা হৈ যায় তাৰপিছতে আহিলে উদ্ভিদৰ পৰিবহণ তন্ত্ৰ এতিয়া আমি প্ৰাণীৰ পৰিবহণ তন্ত্ৰৰ কথা পঢ়ি আছিলোঁ এতিয়া চোৱা উদ্ভিদৰ পৰিবহণ তন্ত্ৰ তুমি হয়তো মন কৰিছা যে গছপুলিত পানী নিদিলে পাতবোৰ মৰহি যায় কিন্তু লগে লগে মাটিত পানী দিলে আকৌ পাতবোৰ কিছু সময়ৰ পাছতে সতেজ হয় ইয়াৰ পৰা বুজিব পাৰিছা যে উদ্ভিদে মাটিৰ পৰা পানী শোষণ কৰে আৰু এই পানী পাতবোৰলৈ পৰিবাহিত হয় এতিয়া এইবোৰৰ বিষয়ে তোমালোকে ওপৰৰ ক্লাছত আৰু ভালকৈ পাবাগৈ ইয়াত মাত্ৰ তোমালোকক এটা ধাৰণাটো দি থৈছে মানে কেনেকৈ কি হয় যাতে পিছত তোমালোক নতুনকৈ পোৱা নিচিনা নালাগে এটা কি হয় গছে মাটিৰ পৰা পানী শোষণ কৰিবলৈ তোমালোকে গম পোৱাই আৰু গছজোপা যিমানেই দীঘল গছ নহওক উদ্ভিদে মাটিৰ পৰা শোষিত পানী আৰু খনিজ পদাৰ্থ গছৰ আগভাগলৈ পৰিবাহিত কৰে উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী আৰু লৱণ শোষণ কৰে আৰু এই পানী আৰু লৱণ জাইলেম নামৰ এবিধ কলাৰে পাতলৈ যায় জাইলেম আৰু ফ্লোয়েমৰ কথা তোমালোকে পাবা জাইলেমে কি কৰে শিপাই মাটিৰ পৰা আহৰণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ বিভিন্ন অংশলৈ মানে একেবাৰে আগলৈকে বিয়পাই দিয়ে আৰু ফ্লোয়েম নামৰ এটা আছে ফ্লোয়েমে কি কৰে সালোক সংশ্লেষণত উৎপন্ন হোৱা যিখিনি পদাৰ্থ মানে যিখিনি খাদ্য সেই খাদ্যখিনি পাতৰ পৰা আনি পেলাই একদম উদ্ভিদৰ শিপালৈকে বিয়পাই দিয়ে পাত হ'ল উদ্ভিদৰ সালোক সংশ্লেষণ অংগ পত্ৰহৰিতৰ উপস্থিতিত সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা পাতত খাদ্য উৎপন্ন হয় এই প্ৰক্ৰিয়া হ'ল সালোক সংশ্লেষণৰ বিষয়ে তোমালোকে জানাই চবেই কেনেকৈ হয় আৰু ইয়াত কি উৎপন্ন হয় গ্লুক'জ উৎপন্ন হয় গ্লুক'জখিনি কি হয় উদ্ভিদৰ পাতত সঞ্চিত হৈ থাকে তাৰ ফলত ফ্লোয়েমে কি কৰে ফ্লোয়েমে দেহৰ বিভিন্ন অংশলৈ তাক কঢ়িয়াই লৈ যায় জাইলেমে এটা দিশত পানী আৰু দ্ৰৱীভূত হৈ থকা দ্ৰব্যসমূহ প্ৰেৰণ কৰে জাইলেমৰ মাজেৰে ৰসৰ ঊৰ্ধ্বমুখী গতিক ৰসোত্তোলন বুলি কোৱা হয় এতিয়া জাইলেমে তলৰ পৰা ওপৰলৈ পৰিবহণ কৰে সেইকাৰণে তাক ঊৰ্ধ্বমুখী বুলি কৈছে আৰু এই পৰিবহণক কি বুলি কয় ৰসোত্তোলন বুলি কয় আনহাতে ফ্লোয়েমে বিভিন্ন দিশত খাদ্যদ্ৰব্য প্ৰেৰণ কৰে ইয়াক খাদ্যৰ স্থানান্তৰণ বুলি কোৱা হয় এতিয়া কি হয় জাইলেমে তলৰ পৰা ওপৰলৈ পৰিবহণ কৰে তাক ৰসোত্তোলন বুলি কয় আৰু ফ্লোয়েমে ওপৰৰ পৰা তললৈ পৰিবহণ কৰে তাক খাদ্য স্থানান্তৰণ বুলি কয় তাৰপিছতে আহিলে উদ্ভিদৰ বৰ্জিত দ্ৰব্য অপসাৰণ এতিয়া উদ্ভিদৰ দেহটোতো বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেই উৎপন্ন হোৱা বৰ্জিত পদাৰ্থবোৰ উদ্ভিদে কেনেকৈ বৰ্জন কৰে কেনেকৈ দেহৰ পৰা উলিয়াই পঠিয়াই চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে অক্সিজেন এৰি দিয়ে ইউকেলিপ্টাছ সৰল গছ তথা ৰবৰ গছে বিষাক্ত বৰ্জিত দ্ৰব্য তেল ৰবৰ ৰেজিন হিচাপে অপসাৰণ কৰে আৰু উদ্ভিদে প্ৰচেদন প্ৰক্ৰিয়াৰ সহায়ত অতিৰিক্ত পানীভাগ উলিয়াই পঠিয়ায় এতিয়া অক্সিজেন আমাৰ কাৰণে লাগতিয়াল উদ্ভিদৰ কাৰণে বৰ্জিত পদাৰ্থ সেইকাৰণে সালোক সংশ্লেষণত অক্সিজেন এৰি দিয়ে তাৰপিছতে ইউকেলিপ্টাছ সৰল গছ ৰবৰ গছ এইবোৰে কি হয় বৰ্জিত বিষাক্ত পদাৰ্থবোৰ তেল ৰবৰ ৰেজিন এইবোৰ হিচাপে অপসাৰণ কৰি দিয়ে আৰু দেহত থকা অতিৰিক্ত পানীভাগ কি হয় উদ্ভিদে প্ৰচেদন প্ৰক্ৰিয়াৰে এৰি দিয়ে এতিয়া প্ৰচেদননো কি চোৱা
যে উদ্ভিদে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে পাতৰ পৰা উলিয়াই পঠিয়ায়, এয়ে হ'ল প্ৰচেদন। উদ্ভিদক যিমানখিনি পানী লাগে সিমানখিনি পানী ব্যৱহাৰ কৰাৰ পিছত যিখিনি অতিৰিক্ত পানী থাকে সেই অতিৰিক্ত পানীখিনি কি হয়, উদ্ভিদে তাৰ পাতত থকা যিবোৰ পত্ৰৰন্ধ্ৰ বা যিবোৰ সৰু সৰু ফুটা থাকে সেই সৰু সৰু ফুটাবোৰেদি বায়ুমণ্ডললৈ এৰি দিয়ে। সেইটোকে কি বুলি কয়? প্ৰচেদন বুলি কয়। ই এক জৈৱিক প্ৰথা আৰু কোষত থকা প্ৰট'প্লাজমে ইয়াক নিয়ন্ত্ৰণ কৰে। এইবোৰ আণ্ডাৰলাইন কৰি যাবা দেই, এইবোৰ ইম্পৰ্টেণ্ট কথা। এই প্ৰক্ৰিয়া পাতত থকা পত্ৰৰন্ধ্ৰৰ দ্বাৰা সংঘটিত হয়। কিহৰ দ্বাৰা সংঘটিত হয়? পত্ৰৰন্ধ্ৰ, যিবোৰ পাতত থকা সৰু সৰু বিন্ধাবোৰ। তাৰপিছত আহিলে প্ৰচেদনৰ গুৰুত্ব। প্ৰচেদননো কি কাৰণে গুৰুত্ব চোৱা। প্ৰচেদনৰ ফলত উদ্ভিদৰ অতিৰিক্ত পানী অপসাৰণ হয়। উদ্ভিদৰ দেহত যি অতিৰিক্ত পানী থাকে সেই পানীখিনি প্ৰচেদনৰ সহায়ত কি হয়? আঁতৰাই পঠিয়ায়। 2 নম্বৰ কি কৰে? ই গছজোপাক শীতল কৰি ৰাখে। 3 নম্বৰ, প্ৰচেদনৰ বাবে উদ্ভিদ দেহত এটা ঊৰ্ধ্বগামী শোষণ বল উদ্ভৱ হয়, আনহাতে অতিৰিক্ত প্ৰচেদনৰ ফলত গছৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে অতিৰিক্ত প্ৰচেদন হ'বলৈও দিব নালাগিব। তো এইটোৱে আছিলে লেচনটো। তোমালোকে নিজেও এবাৰ ভালকৈ চাবা আৰু যিকেইটা প্ৰশ্ন পাৰা কৰিবা। বাকী মই আগৰ লেচনটো দুটামান কৰাবলৈ আছে, এইবোৰ কৰাই দিম।